সকলকে মোৰ ডেইলি ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি পিঠাগুড়ি খুন্দি মানে অকণমান পিঠা এটা বনাম বুলি ভাবিছোঁ। ইউটিউবত চাইছিলোঁ কেনেকুৱা হয় পিঠাটো বনাই নাজানো, তাকে ভিডিঅ'টো সকলোকে চাই থাকিব, ডিছক্ৰিপশ্যন কৰিব। এয়া চাউলখিনি অলপ সময়ৰ কাৰণে তিয়াই ৰাখিম। এতিয়া অকণ সময়ৰ কাৰণে ইয়াত তিয়াই ৰাখিছোঁ। তিয়াই ৰাখি অলপ সময় ৰাখি থৈয়ে অলপ আমি ইয়াত আকৌ ঢেঁকীত খুন্দিবলৈ আহি গ'লোঁ। এয়া ঢেঁকীত আমি পিঠাগুড়িকণ খুন্দি ল'লোঁ। এয়া মই চালি আছোঁ চালনীৰে। আহি পাই এয়া কলপাত কাটিলোঁ। কলপাতখিনি কাটি কৰি ধুই কৰি লওঁ। কলপাত কাটি হৈ গ'ল আমাৰ এতিয়া। তাৰপিছত আকৌ ইফালে ভণ্টিয়ে এয়া নাৰিকল গুচাই আছিলে। নাৰিকল গুচাই হোৱাৰ পিছত এয়া ৰুকি লওঁ বুলি এয়া লৈ আহিলোঁ। এইটো নাৰিকল ফাটাই কৰি মই কাটি লওঁ এতিয়া। তাৰপিছত ৰুকিম, নাৰিকলটো ৰুকি লওঁ অকণ সময়। এয়া চাওক নাৰিকল এতিয়া কাটি হৈ গ'ল। এতিয়া ৰুকিবলৈ ওলাইছোঁ। এয়া ৰুকা নাৰিকলখিনি এইখিনি ৰুকি হৈ গ'ল এতিয়া। এয়া নাৰিকল ৰুকা। এইফালে আকৌ ৰাখি থৈছোঁ কলৰ অৱস্থা দেখিছেনে? এইফালে পিঠাগুড়ি। এয়া এতিয়া চেনি দি দিছোঁ পিঠাগুড়িখিনিত মিঠা হ'বৰ কাৰণে। ইফালে আকৌ ভণ্টিয়ে চাওকচোন কেনেকৈ ভিডিঅ' কৰি আছে মোবাইলৰ খলটো দি। এইফালে চেনি দিয়া হৈ গ'ল। এয়া নাৰিকলৰ গুড়াখিনি দি দিওঁ। নাৰিকলৰ গুড়াখিনি দি দিলোঁ। নাৰিকলৰ গুড়া দিয়া হোৱাৰ পাছত এইফালে আকৌ কলখিনি দিব ওলাইছোঁ। এয়া কলখিনি দি দিওঁ এতিয়া। এয়া কল গুচাই দি আছোঁ। এতিয়া ভালদৰে মাখি লওঁ। এয়া মাখি আছোঁ এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া মিক্স কৰি হৈ গ'ল এতিয়া। মিক্স কৰি হৈ গ'ল এতিয়া। এয়া কলপাতখন মেৰিয়াই লওঁ। এনেকৈ মেৰিয়াই লৈ এতিয়া ইয়াত এই মিশ্ৰণখিনি সোমাই দিলোঁ। এনেকৈ কি হয় নাজানো আৰু প্ৰথমবাৰৰ বাবে ট্ৰাই কৰি চাইছোঁ। এয়া গোটেইবোৰ এতিয়া সোমাই হৈ গ'ল, কলপাতত মেৰিয়াই হৈ গ'ল। এতিয়া এয়া ভাপত দিবগৈ লাগিব। এয়া ভাপত দিবলৈ এয়া ফুটা চৰু এনেকৈ বহাই ল'লোঁ। পানীৰ তলত ভাপত দি আছোঁ দিবলৈ কাৰণে। এয়া ভাপত দিবলৈ সোমোৱাই দিলোঁ গোটেইখিনি। এইয়া ভাপত দিয়া পিঠাবোৰ হৈ গ'ল এতিয়া। কেনেকুৱা হৈছে বাৰু খাই কৰিহে গম পাম, কিন্তু খোৱা যেন লাগিছে। এইয়া এতিয়া খাবলৈ লৈছোঁ ভাপত দিয়া পিঠাবোৰ। চাওকচোন গৰম হৈ আছে ইমান, কি ক'ব আৰু। এয়া ফুকি ফুকি খাই আছোঁ। খাবলৈ কেনেকুৱা হয় নাজানো, খাম এতিয়া। খাবলৈ কিন্তু মজা হৈছে দেই। সেয়া বনাই হৈ গ'ল এতিয়া। আইতাক দিব যাওঁ। আৰু লগতে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আজি।